নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ টপিকটো হৈছে মাত্ৰ 10 টকাতে আপুনি কেনেকৈ ঘৰতে লোকেল চৰাই দানা তৈয়াৰ কৰিব। গতিকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। এইটো যে জনাই দি আছোঁ কেনেকৈ তৈয়াৰ কৰিব পাৰে। আহকচোন ভিডিঅ'টো চাই লওক। প্ৰথমতে আপুনি যিটো ৰাইচ বান আছে, মানে মল যিটো আছে, মলটো আপুনি ল'ব। আৰু যিটো বাচনত ল'ব সেই বাচনটো যাতে অলপ ডাঙৰ হয়। আৰু মলটো আপুনি ভালমতে চাই ল'ব। আৰু মলটো চোৱাৰ পিছত কিছুমান গুটি গুটি থাকিলে সেইবিলাক হাতেদি ভাঙি দিব। আৰু ধুনীয়াকৈ এইটো চাওক, আমাৰ যিটো মিচিঙৰ পৰা ওলায় ৰাইচ বান মানে মল, সেইটো। আৰু আপুনি ভালমতে চাই ল'ব যাতে মলটো পুৰণা নহয়। আৰু যিটো বাচন ল'ব সেইটো ডাঙৰ। আৰু এইখিনি হৈছে ভাত। আৰু ভাত আৰু অলপমান দিব পাৰে, এতিয়া কম দিছোঁ। আৰু এইটো হৈছে আটা গুড়া, মানে আটা গুড়ি। এই গোটাখিনি ইয়াত মিহল কৰি দিব লাগিব, মানে মিহলি কৰি দিব লাগিব। আৰু লগতে এইটো হৈছে ভিমাৰেল এইটো দিবই লাগিব, এইটো হৈছে মেইন। আৰু ভিমাৰেলটো যথেষ্ট পৰিমাণে ভিটামিন হয়। আৰু এইটো দিলে সোনকালে মানে চৰাইটো ডাঙৰ হ'ব। আৰু ইয়াতে পানী দিব, পানী দি উঠি আপুনি ভালমতে হাতেদি লাৰি দিব। লাৰি তাৰপিছত ভাতখিনি দিব, দি কিনে আৰু নেক্সট টাইম আপুনি যিটো আটা গুড়ি আছে আটা গুড়িখিনি দি দিব। দি কিনে আৰু যিটো ভিমাৰেল আছে, ভিমাৰেলটো বহুত দিব নালাগে আৰু ইমান কমো দিব নালাগে, এটা জোখত আপুনি দি দিব। আৰু ভিমাৰেলটো দি উঠি আপুনি চাই ল'ব কিমান দিয়ে, সেইটো পৰিমাণ এটা হিচাপ কৰি দি দিব। আৰু ভিমাৰেলটো দি উঠি আপুনি পূৰা সম্পূৰ্ণৰূপে মিহলি কৰি দিব, যাতে ক'তো ভিমাৰেলখিনি মানে গোটাখিনি দানাত মিহলি হৈ যায়, মানে ভালমতে সম্পূৰ্ণৰূপে মিলি হৈ যায়। প্ৰায় 5 মিনিট 10 মিনিটমান আপুনি ভালমতে লাৰি থাকিব। আৰু বাচনটো ডাঙৰ কৰি ল'ব। আৰু পানীটো সেই হিচাপে মিহলি যিটো জোখত লাগে সেই জোখটোত কৰি দিব। প্ৰথমতে বেছিকৈ দিব নালাগে, নেক্সট লাগিলে আৰু অলপ আপুনি দি দিব। নিচেই দেখা পাইছে কেনেকৈ ধুনীয়াকৈ মিহলি কৰি আছে। মিহলি কৰাৰ পিছত ধুনীয়াকৈ এই ভাগৰ পৰা সেই ভাগৰ ধুনীয়াকৈ মিহলি কৰি দিব। মিহলি কৰি দি আপুনি লক্ষ্য কৰিব যিটো কিবা পতংগ থাকিব পাৰে সেইটো ছাইড কৰি দিব, মিহলি কৰি দি উঠি। আৰু আপোনাৰ এই ধুনীয়াকৈ এই দানাখিনি মাত্ৰ 10 বা 12 টকাতে কমপ্লিট হৈ যাব। কিয়নো আজিকালি প্ৰায় 1 কেজি যদি মানে বজাৰৰ পৰা দানা কিনিব লাগে তেন্তে প্ৰায় 35-40 টকাৰ ভিতৰত লাগি যায়। আৰু এটা কথা মনত কৰিব, এই দানাখিনি চৰাইটো প্ৰায় 300 গ্ৰাম বা 400 গ্ৰাম হোৱাৰ পিছতহে দিব লাগিব। সৰুতে যিটো দানা কিনিব পায় সেই দানাটোৱে খুৱাব লাগিব। প্ৰি ষ্টাৰ্টাৰ লেয়াৰ ফিড সেইটো ফাৰ্ষ্ট আপুনি খুৱাব লাগিব, তাৰে পিছতহে এই দানাটো দিব লাগিব। নহ'লে সৰু চৰাইত দিলে মানে প্ৰব্লেম হ'ব। আৰু যিটো 300 বা 400 গ্ৰাম হৈ যাব চৰাইটো তেতিয়া দিব। আৰু এতিয়া ধুনীয়াকৈ হাঁহকো দিব পাৰে আপুনি। হাঁহৰো এইটো হাঁহৰ কাৰণে ধুনীয়া হয়। আৰু হাঁহ চৰাই যিয়ক দিব বিচাৰে ধুনীয়াকৈ আপোনাৰ দিলে খাই দিব। আৰু যদি আৰু কিবা জানিব আছে তেন্তে মোক কমেণ্ট কৰি জনাব পাৰে। আৰু ভিমাৰেলটো ক'ত পাব? কাষতে যিটো ভেটেনাৰী থাকে কিছুমান, ভেটেনাৰীত আপুনি পাই যাব। আৰু লোকেল চৰাইৰ যিটো ভেকচিন আছে সেই ভেকচিনকেইটা কিন্তু 4টা ভেকচিন আছে, 4টা ভেকচিন গোটাইকেইটা মাৰিব লাগিব। তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম দেখা নিদিয়ে। নহ'লে কিছুমান বেমাৰ ৰাণীখেত বা গাম্বৰু নতুবা ঠাণ্ডা দিনত CRD সেইবিলাক বেমাৰ দেখা দিব পাৰে। তাৰ কাৰণে আপুনি ভেকচিনকেইটা কৰিব লাগিব। ইয়াত চৰাই চাওক, এতিয়া চৰাই দিয়াৰ লগে লগে কি বঢ়িয়াকৈ খাব, নিশ্চয় দেখা পাইছে। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো মই যিকোনো সময়ত বা প্ৰায় মই ভিডিঅ' আনি থাকোঁ ফাৰ্মৰ ওপৰত বা কিছুমান বিজনেছৰ ওপৰত। আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু কি জানিব আছে কমেণ্ট কৰি জনাব। ইয়াত নিশ্চয় দেখা পাইছে কি ধুনীয়াকৈ খাই আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আৰু যদি কিবা জানিব থাকিলে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ। জয় আই অসম।